সকলোকে নমস্কাৰ। আমাৰ বিটিয়াৰ বাকী ৰাইজলৈ আজি মই ৰিচেণ্টলি যোৱাকালিৰ পৰা মহিলা শাখাৰ প্ৰেচিডেণ্টৰ ইনচাৰ্জ হৈ আজি মই ওদালগুৰিলৈ আহিছোঁ। আমাৰ এনে গোসাইগাঁৱৰ পৰা মাজবাটলৈ ষ্ট্ৰংকৈ আমাৰ মহিলা টীম যে আগত আমাৰ যোৱা 5টা বছৰত আমাৰ মহিলা শাখা প্ৰাইমাৰীটো মানে গুচাই দিয়া হৈছিল, কিন্তু এইবাৰ আমি নতুনকৈ প্ৰাইমাৰী গঠন কৰা হ'ল আৰু সকলো ব্লকতে 10টা 11টা 12টা প্ৰাইমাৰী আছে। আজিৰ দিনত আমি সকলো মহিলাক আকৌ যেনেকৈ আমি যোৱা 2020ৰ যি নিৰ্বাচনৰ প্ৰচাৰ কৰিছিলোঁ সেইমতে আমি এইবাৰ আকৌ মানে পৰিৱৰ্তন চৰকাৰটো আকৌ আনিবৰ কাৰণে আমি লাগি আছোঁ। পুৰা প্ৰাইমাৰী এৰিয়াত আমাৰ মহিলাবিলাকে ঘৰে ঘৰে UPPLৰ বঁটা সেইটো আনি আছে। নাই এইটোতো সকলোৱে জানে যে NDA হোৱাৰ লগে লগে তাহোন নিজৰ চিটটো এৰিব লগা হ'ল, কিন্তু আমি অকলশৰীয়াকৈ আমি UPPLে 15টা চিটত 15টা দিছোঁ। UPPLে 15টা চিটতে খেলিব আৰু আমি তাত 15টাত কমচে কম আমি 10টামান চিটটো জিতিব পাৰিম, সেইটো খাটাং আজিৰ দিনত। আৰু BPFটো আমি দেখিব পাইছোঁ, হ'ব পাৰে কিছুমান জইনিং হৈছে কিবা হৈছে, কিন্তু আমাৰ UPPL দলৰ পৰা যিমান গৈছে তাত ক'তবাত মানে থোৱা এই ৰুমত যেনেকৈ মাল থৈ দিয়ে সেনেকুৱা হৈছে, পেলাই থোৱা নিচিনা হৈছে। কমচে কমতো আমাৰ পৰা যোৱা মানুহ মানে পদ দিছে ছেক্ৰেটাৰী কমচে কমতো 70-80 জন হ'ব নেকি ছেক্ৰেটাৰীয়ে, সেনেকুৱা ছেক্ৰেটাৰী কিবা কিবি হৈছে, কিন্তু একো কামত নাই। আমি কিন্তু এইবাৰ UPPL হিচাপে ভালকৈ জিতি যাম আৰু নিশ্চয় আমি 10টাতো জিতিমেই। UPPLটো এনে 4খন আসনটো এৰি দিলে। যোৱা BTC ইলেকশ্যনত আমাক হেৰুৱাইছে কেনেকৈ যে আমাক NDA বুলি কৈ মাইনৰিটি এৰিয়াত গৈ NDA কৈ আমাক বহুত ঠগ বাজি দিছে। আৰু এতিয়া নিজে 28খন চিট পোৱাৰ পিছতো BPF দলে এতিয়া চৰকাৰ গঠন অকলে চৰকাৰ গঠন কৰিব পৰা নাই, সেইটো ৰাইজে জানে। নিজে পঢ়িছে বেলেগক মানে ফান আমি বৰদি কয় না, মানে গাवनो ফান सादों गावनो गाब्र'दों गावनो नांदों, এই এনেকৈ নিজে ফান লগাইছিল কিন্তু নিজে পৰি গৈছে। তাতে আমাক NDA লগত আছে, ভোট নিদিব, তাহোন BJPৰ লগত আছে, সেনেকৈ কৈ মাইনৰিটি এৰিয়াৰ ভোটবিলাক চব মানে লোৱা হৈছে। তাহোন লৈছে আমাৰ মাইনৰিটিবিলাকে সাধাৰণ ৰাইজে মানে হয় ঠিকেই আমিতো BJPক ভোট নিদিম, BJP আছে UPPৰ লগত, সেই সেনেকৈ কৈ আমাক ভোট নিদিলে। কিন্তু এতিয়া চবে ৰাইজে মাইনৰিটি এৰিয়া হওক যি ৰাজবংশী হওক বা সূত্ৰধৰে হওক চবেই এতিয়া বুজিবলৈ পাইছে যে হয় নিশ্চয় মানে আমাক ঠগবাজি দিছে BPF দলে বুলি। এইবাৰ আমাক মাইনৰিটি এৰিয়াই হওক যি হওক বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক ভোট দিব, নিশ্চয় আমি জিতিব পাৰিম, 10খন আসনটো আমি ল'ব পাৰিম, এইটো 100%।